আজিৰে পৰা আৰম্ভ কৰা হৈছে অসম জাতীয় পৰিষদৰ অনলাইন মেম্বাৰশ্বিপ। দলটোৰ সমন্বয়ক জগদীশ ভূঞা, মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু অদীপ কুমাৰ ফুকনৰ উপস্থিতিত অনলাইন সদস্য ভৰ্তি পদক্ষেপ আৰম্ভ কৰা হয়। ইয়াৰ জৰিয়তে আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী প্ৰতিজন অসমীয়া আৰু অসমৰ বাহিৰত থকা প্ৰতিজন অসমীয়াই অসম জাতীয় পৰিষদৰ সদস্য হ'ব পাৰিব। www.asomjatiyoporikhod.org যোগেদি এই দলটোৰ সদস্য হ'ব পাৰিব। সদস্য ভৰ্তিকৰণ হৈ আছে। ঘৰে ঘৰে আমি ইতিমধ্যে অসমৰ গঞা ৰাইজৰ ওচৰলৈ আমি গৈছোঁ, আমাক গ্ৰহণ কৰিছে। কিন্তু বিভিন্ন প্ৰান্তৰ পৰা বাৰে বাৰে আহিছে যে অনলাইন মেম্বাৰশ্বিপটো খুব বিচাৰিছে। অসমৰ বাহিৰত থকা আমাৰ অসমৰ সন্তানসকল আৰু ভাৰতবৰ্ষৰ বাহিৰত থকা অসম সন্তানসকলেও অসম জাতীয় পৰিষদক শক্তিশালী হোৱাটো বিচাৰিছে আঞ্চলিকতাবাদীৰ স্বাৰ্থত। আৰু তেখেতসকলে যিহেতু ইয়াত আহিব নোৱাৰে, ক'ভিডৰ কাৰণে বহুত আহিব নোৱাৰে, আৰু সেইকাৰণে অনলাইনটোক খুব গুৰুত্ব দিছে। আৰু যে আজি সেইকাৰণে আমাৰ মুখ্য আহ্বায়ক ডক্টৰ ছাৰে ইতিমধ্যে এই অনলাইনটো মুকলি কৰিছে। ইতিমধ্যে নতুনকৈ গঠন হোৱা দলটোৰ সমন্বয়ক আৰু আহ্বায়কৰ তত্বাৱধানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকে অসম জাতীয় পৰিষদত যোগদান কৰিছে। অনলাইন সদস্য ভৰ্তি প্ৰক্ৰিয়াৰ লগতে অদীপ কুমাৰ ফুকনে জনায় যে অহা 16 অক্টোবৰত অসম জাতীয় পৰিষদৰ যুৱ সংগঠন গঠন কৰা হ'ব। আমি 16 তাৰিখে জাতীয় পৰিষদৰ যি এটা শক্তিশালী অংগ যুৱক শক্তিটো, যুৱক এই সংগঠন, এই যুৱ সংগঠন আমি 16 তাৰিখে গুৱাহাটীত আমি ৰাজ্যিক ভিত্তিত আমি গঠন কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শক্তিশালী যুৱকসকলক একত্ৰিত কৰি 16 তাৰিখে অসম জাতীয় পৰিষদৰ অন্যতম শক্তি এই যুৱ শক্তিক আমি গঠন কৰিম ৰাজ্যিক ভিত্তিত। 16 অক্টোবৰ পৰহি 16 অক্টোবৰত আমি যুৱক ৰাজ্যিক ভিত্তিত যুৱ সংগঠন আমি গঠন কৰিম। আৰু আজি ৰাজ্যিক আহ্বায়ক মণ্ডলীৰ সভাই আমি অসম ভিত্তিত ST, SC আৰু OBC কমিটি গঠনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাজ্যিক আহ্বায়ক কমিটি আমি অতি কম সময়ৰ ভিতৰতে আমি ST, SC আৰু OBC আমি ৰাজ্যিক আহ্বায়ক কমিটি গঠন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই গোটেই দিশটোৰ লগতে আমি অচিৰেই আমাৰ জাতীয় যি আমাৰ মহিলা শক্তি, সেই মহিলা শক্তি আমি গঠন কৰিম। আমাৰ মহিলা সংগঠন আমি গঠন কৰিম ৰাজ্যিক ভিত্তিত। আৰু আমি ৰাজ্যিক ভিত্তিত কৃষক সংগঠন কৰাৰ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ৰাজ্যিক ভিত্তিত আমি শ্ৰমিক সংগঠনৰ গঠন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি বিশেষকৈ আজিৰ আহ্বায়ক মণ্ডলীৰ সভাত আমাৰ যুৱক সংগঠন, মহিলা সংগঠন, শ্ৰমিক সংগঠন আৰু কৃষক সংগঠন, এই চাৰিওটা সংগঠন অসম ভিত্তিত ৰাজ্যিক কমিটি গঠন কৰাৰ আমি সিদ্ধান্ত কৰিছোঁ। আৰু আমি 10 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ অসমত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সংগঠন, সকলো ক্ষেত্ৰত আমাৰ যি কমিটি গঠন হ'ব লাগে সকলোখিনি আমি 10 ডিচেম্বৰ আমাৰ টাৰ্গেট, 10 ডিচেম্বৰৰ ভিতৰতে আমি সম্পূৰ্ণ কৰা আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে অতি শীঘ্ৰে অসম জাতীয় পৰিষদৰ মহিলা সংগঠন, কৃষক সংগঠন আৰু শ্ৰমিক সংগঠনৰ ৰাজ্যিক আহ্বায়ক কমিটি গঠন কৰা হ'ব। অসম জাতীয় পৰিষদৰ SC, ST আৰু OBC ৰাজ্যিক আহ্বায়ক কমিটি গঠনৰ যুঁজাৰ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে দলটোৰ ভেটি টনকিয়াল হোৱাৰ লগতে ৰাজ্যৰ প্ৰতিজন ব্যক্তিয়ে অসম জাতীয় পৰিষদৰ সৈতে জড়িত হ'ব পাৰিব। আৰু আমি আজি দুটামান অতি বিশেষ বিষয়ৰ ওপৰত আমি দাঙি ধৰিব বিচাৰিছোঁ সাংবাদিক বন্ধুসকল। সমগ্ৰ অসমত জাতীয় পৰিষদৰ ইতিমধ্যে সংগঠন সুদৃঢ়ভাৱে আগবাঢ়িছে। জিলা সমিতিসমূহ ইতিমধ্যে আহ্বায়ক কমিটি হৈছে, সমষ্টি সমিতিসমূহ ইতিমধ্যে হৈছে, আৰু সমষ্টি সমিতিসমূহৰ লগতে আমাৰ আঞ্চলিক পৰ্যায়ৰ লগতে বুথ কমিটিলৈ আমি পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহ্বায়কসকলৰ লগত এই বিষয়ে বিশেষভাৱে আলোচনা কৰা হৈছে। আৰু আমাৰ ৰাজ্যিক আহ্বায়ক মণ্ডলীত আমি কেইগৰাকীমান বিশেষ নেতাক আমি নেতৃত্ব দিছোঁ। মই এই কথাখিনি আপোনাৰ লগত দাঙি ধৰিব বিচাৰিছোঁ। যোৰহাটৰ অসম আন্দোলনৰ পৰা জড়িত উদগম ছাত্ৰ সন্থাৰ একালৰ নেতা নীৰেণ শৰ্মাক আমি ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। নীৰেণ শৰ্মা, পাৰ্থপ্ৰতিম বেজবৰুৱা, তেখেত আঞ্চলিকতাবাদীৰ অন্যতম নেতা, চন্দ্ৰপ্ৰসাদ শৰ্মা খাণ্ডেলৱাল, তেখেতক ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। সিদ্ধাৰ্থ চৰকাৰ, তেখেতক ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। ৰাফেল কুজুৰ ইতিমধ্যে আমি দিছিলোঁ, আজি
আনুষ্ঠানিকভাৱে তেখেতক ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। বেণু মাধৱ ঘোষ ডবকাৰ, আমি হোজাই জিলাৰ ডবকাত বেণু মাধৱ ঘোষক ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। লুৎফুৰ ৰহমান ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। মৌচুমী শৰ্মা আৰু আব্দুল হাছিব, এই দুয়োগৰাকী হোজাই জিলাৰ এই দুয়োগৰাকী আমি ৰাজ্যিক আহ্বায়কক দায়িত্ব দিয়া হৈছে। সাংগঠনিক ক্ষেত্ৰখনত আমি বিশেষকৈ গুৰুত্ব দিছোঁ আৰু জাতীয় পৰিষদে আমি এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে সংগঠন শক্তিশালী কৰাৰ লক্ষ্য লৈ আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সিদ্ধান্তসমূহ আমি আপোনালোকৰ জৰিয়তে আঞ্চলিকতাবাদক বিশ্বাস কৰা ৰাইজৰ ওচৰলৈ নিব বিচাৰিছোঁ। আমি জিলা আহ্বায়ক সমিতিসমূহ এই জিলা আহ্বায়ক সমিতিসমূহ 22 অক্টোবৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। ইতিমধ্যেই যথেষ্টখিনি হ'ল, তথাপি বাকীখিনি 22 অক্টোবৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। সমষ্টিসমূহ আহ্বায়ক কমিটি আমি 30 অক্টোবৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। 126টা সমষ্টি আমি 30 অক্টোবৰৰ ভিতৰত আমি সমষ্টিসমূহ সম্পূৰ্ণ কৰিম। ইতিমধ্যে প্ৰস্তুতি চলি আছে, বহুকেইটা সমষ্টি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। আঞ্চলিক পৰিষদৰ পঞ্চায়ত পৰিষদ 15 নৱেম্বৰৰ ভিতৰত আমি এই সাংগঠনিক কমিটিবিলাক আমি সম্পূৰ্ণ কৰিম। আমি জিলা সমিতিসমূহ, যিহেতু প্ৰশাসনিক যিটো জিলা, সেই জিলাবিলাকেই জাতীয় পৰিষদৰ জিলা, আৰু এই জাতীয় পৰিষদৰ জিলাসমূহ 10 নৱেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি লৈছোঁ। 20 নৱেম্বৰ ক্ষমা কৰিব, 20 নৱেম্বৰৰ ভিতৰত আমি জিলা সমিতিসমূহ আমি সম্পূৰ্ণ কৰিম। আৰু 10 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ অসমত প্ৰতিটো সমষ্টিত আমি বুথ কমিটি আমি সম্পূৰ্ণ কৰিম। 10 ডিচেম্বৰৰ ভিতৰত অসমৰ 126টা সমষ্টিত আমাৰ বুথ কমিটি আমি সম্পূৰ্ণ কৰিম। ইতিমধ্যে বহুকেইটা সমষ্টিত বহুকেইখন জিলাত ইতিমধ্যে বুথ কমিটি চলি আছে, কিন্তু আমি সমগ্ৰ অসমতে 10 ডিচেম্বৰৰ ভিতৰত আমি বুথ কমিটি। নিউজ ডেস্ক ৰিপৰ্ট দ্য হৰাইজন।